কোনেনো জানে কাৰ কেতিয়া মন পিছলিব, কাক ভাল লাগিব। ঠিকেই, কেতিয়া কালৈ মন পিছলে কোনেনো জানে। ভাড়াঘৰত বয়ফ্ৰেণ্ডৰ সৈতে হাতেলোতে ধৰা পৰা বিবাহিত মহিলা আৰক্ষীগৰাকীৰো একেই হ'ল। মহিলা আৰক্ষীগৰাকীৰো মন পিছলিল আৰক্ষী বেটেলিয়নত কৰ্মৰত বাবলুলৈ। 7 বছৰীয়া সন্তান আৰু স্বামীক লাহে লাহে ভাল নলগা হ'ল মহিলা আৰক্ষীগৰাকীৰ। চাকৰি পোৱাৰ পিছতে ৰীল বনাই ভাল পোৱা মহিলাগৰাকী সলনি হ'ল। খবৰ নোলোৱা হ'ল সন্তানৰ, ভাড়াঘৰলৈ আহিবলৈও নিদিয়া হ'ল স্বামীক। হঠাতে নিশা পত্নীৰ ভাড়াঘৰত উপস্থিত হৈ স্বামীয়ে দেখে একেলগে আছে পত্নী প্ৰেমিক। পৰপুৰুষৰ সৈতে পত্নীক দেখি ৰুদ্ৰ ৰূপ ধাৰণ কৰা স্বামীৰ প্ৰচণ্ড প্ৰহাৰ পত্নীক। 9 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল মহিলাগৰাকী। দুয়োৰে সংসাৰ ঠিকেই চলি আছিল। তেওঁলোকৰ জীৱনলৈ আহিছিল এটি সন্তানো। তাৰ পিছতে অসম আৰক্ষীত চাকৰি লাভ কৰাৰ হেঁপাহ কৰিছিল মহিলাগৰাকীয়ে। স্বামীয়েও সকলো প্ৰকাৰে সহায় কৰিছিল পত্নীক। 4 বছৰ পূৰ্বে অসম আৰক্ষীত চাকৰি লাভ কৰে মহিলাগৰাকীয়ে। তাৰ পিছতে চাকৰিৰ বাবে কিছু দূৰত্ব আহি পৰে স্বামী আৰু সন্তানৰ লগত। মৰিয়নিৰ এটা ভাড়াঘৰত থাকিবলৈ লৈ মহিলাগৰাকী। চাকৰি পোৱাৰ পিছতে আৰক্ষীৰ ইউনিফৰ্মত বিভিন্ন ৰিলছ বনাই মহিলাগৰাকীয়ে। লাহে লাহে খবৰ নোলোৱা হ'ল সন্তানৰ। স্বামীকো ভাড়াঘৰলৈ আহিবলৈ নিদিয়ে। পত্নীৰ এনে পৰিৱৰ্তনত সন্দেহ হয় স্বামীৰ। তাৰ পিছতে হঠাতে নিশা পত্নীৰ ভাড়াঘৰত উপস্থিত হয় স্বামী। তাৰ পিছতে পৰকীয়া প্ৰেমিকৰ সৈতে হাতে লোতে ধৰা পৰে পত্নী। স্বামীয়ে দুয়োকে উত্তম মধ্যম সোধাই মৰিয়নি আৰক্ষী থানালৈ লৈ গৈ দুয়োৰে বিৰুদ্ধে দাখিল কৰে এজাহাৰ।